সকলোকে অসমীয়া পাকঘৰৰ আন এটি ৰেচিপিলৈ আদৰণি জনাইছোঁ। আজি বনাম চিলি পনীৰৰ এটা ৰেচিপি। আশা কৰোঁ আপোনালোকে ৰেচিপিটো শেষলৈকে চাব। কেৰাহী গৰম কৰি লৈছোঁ আৰু ভালকৈ গৰম হোৱাত তাত সৰিয়হৰ তেল দি দিছোঁ আৰু কাটি লোৱা পিঁয়াজখিনি দি কিছু সময় ভাজি আছোঁ যেতিয়ালৈকে পিঁয়াজখিনি অলপ কোমল হৈ নাযায়। এতিয়া তাত কাটি লোৱা কেপচিকামখিনি দি দিছোঁ আৰু কেপচিকামখিনি দিয়াৰ পিছতো লৰাই ভাজি আছোঁ। সোৱাদমতে নিমখ হালধি গুড়ি দি পুনৰ কিছু সময় ভাজি আছোঁ। এতিয়া পিঁয়াজ আৰু কেপচিকামখিনি উঠাই লৈছোঁ আৰু সেই একেখন কেৰাহীতে পুনৰ সৰিয়হৰ তেল দি দিছোঁ আৰু তেলখিনি গৰম হোৱাত তাত কাটি লোৱা পনীৰখিনি দি দিছোঁ। পনীৰখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু এতিয়া লৰাই 2ৰ পৰা 3 মিনিটমান সময় ভাজি থাকিম। সোৱাদমতে নিমখ হালধি গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি আৰু গৰম মছলা গুড়ি কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপমান দি পনীৰখিনিৰ সৈতে ভালকৈ মিলাই ভাজি আছোঁ। এতিয়া কেপচিকাম আৰু পিঁয়াজখিনি দি পনীৰৰ সৈতে ভালকৈ মিহলাই 5 মিনিটমান সময় ভাজি থাকিম। পাঁচ মিনিট ভজাৰ পিছত পনীৰৰ ৰেচিপি ৰেডি হৈ যাব। ৰেচিপিটো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিলোঁ, ধন্যবাদ।